Welcome back to my channel Jiten Official and আজি আমাৰ হাতত আহি পৰিছে ভূপালী এটা লাভ ষ্টৰী আৰু ভূপালীয়ে লিখিছে হাই জিতেন দা ভালনে তোমাৰ আশা কৰো ভালে আছা মোৰ নাম ভূপালী মোৰ ঘৰ লখিমপুৰত আৰু মোৰ বয়ফ্ৰেণ্ডৰ নাম আছিল প্ৰীতম আৰু তাৰো ঘৰ লখিমপুৰতে আছিল আমি যেহেতু বেছি দূৰ নাছিলোঁ মোৰ লখিমপুৰ লীলাবাৰী আৰু তাৰ লখিমপুৰ বেহেৰা বস্তি আছিল মই তাক প্ৰথম দেখিছিলোঁ গণেশ মন্দিৰত মই আৰু মোৰ বা সেইদিনা গণেশ মন্দিৰলৈ গৈছিলোঁ আৰু মই তাক তাতে দেখিছিলোঁ আৰু সি তাতে বহি আছিল অকলশৰে আমি সেৱা কৰি অলপ ফুৰি আহি গৰম দিয়াৰ বাবে তাৰ কাষতে বহিলোহি অলপ সময় বহাৰ পিছত বায়ে ক'লে তুমি ইয়াত অলপ বহা মই পানী বটল এটা লৈ লওঁগৈ অ'কে যোৱা বা যোৱাৰ পিছত সি মোলৈ চাবলৈ ধৰিলে আৰু এনেকৈ চাবলৈ ধৰিলে যে মোৰ বৰ লাজ লাগিব ধৰিছিল আৰু অৱশেষত সি ক'লে তোমাৰ নামটো ভূপালী ভূপালী নে নহয় ভূপালী অঁ ঠিক আছে হেৰি মই ভাবিছিলোঁ আকৌ ইয় হানিছ সিং কিবা টাইপৰ নেকি চৰি দেই তুমি কি পঢ়ি আছা ছেকেণ্ড ইয়াৰ এবাৰ কোন কলেজ কমাৰ্চ কলেজ তুমি ফেচবুকত কি বুলি আছা মোবাইলে নাই ফেচবুক কৰিব থাকিব অঁ কিয় মোবাইল নাই নাই দিয়া নাই ঘৰৰ মাৰ মোবাইলটো মাজে মাজে ইউজ কৰোঁ বাৰু মন্দিৰত এবাৰ সেৱা কৰি যোৱা মোবাইল পাই যাবা তুমি একো নুসুধা মোক ইমান ফটোৱা নিচিনা কথা কৈ আছোঁ সেইকাৰণে নকওঁ অঁ চুপ 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 আহিছে বা মই যাওঁ অ'কে যোৱা এনেদৰে আমাৰ প্ৰথম চিনাকি পাৰ হ'ল প্ৰায় 2-3 মাহৰ পিছত মই নতুন মোবাইল ল'লোঁ আৰু ফেচবুকো খুলিলোঁ তো ভূপালীয়ে নতুন মোবাইল ল'লে আৰু ফেচবুকো খুলিলে আগলৈ কি হয় জানিবলৈ শুনি থাকক আজিৰ লাভ ষ্টৰী হিয়াৰ বাহিৰ সুৰে হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ উপাসনা আগলৈতে লিখিছে প্ৰথম অৱস্থাত ফেচবুকত প্ৰফাইল পিক লগোৱা নাছিলোঁ এদিন হঠাৎ ফ্ৰেণ্ড ৰিকুৱেষ্ট এটা পালোঁ আৰু প্ৰফাইলটো চাই গম পালোঁ প্ৰীতম মই তাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিলোঁ তাৰপিছত মই আগতে মেছেজ দিলোঁ হাই বুলি আৰু সি ৰিপ্লাই দিলে কোন ভূপালী বুলি মই মনত পেলাই দিলোঁ মন্দিৰত লগ পাইছিলোঁ বুলি তেতিয়া সিও চিনি পালে প্ৰথমতে সি চিনি পোৱা নাছিল কাৰণ মোৰ প্ৰফাইল পিক নাছিল যিয়ে নহওক আমাৰ মাজে মাজে ছেটিং চলিয়ে থাকিল তো এদিন হঠাতে তাইলৈ এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিল আৰু তাই ফ্ৰেণ্ড ৰিকুৱেষ্টৰ প্ৰফাইলটো খুলি চাই গম পালে যে সেয়া আন কোনো নাছিল সেয়া আছিল তাই মন্দিৰত লগ পোৱা প্ৰীতম আৰু তেওঁলোকে ফেচবুকত মেছেজো কৰিলে ভূপালী তোমাৰ নম্বৰটো পাম নেকি কিয় লাগে এনেই মাজে সময়ে কথা পাতিবলৈ কিয় মেছেজততো কথা পাতাইচোন নিদিয়া যদি নালাগে দিয়া তাৰপিছত কি হ'ল আগলৈ জানিবলৈ শুনি থাকক আজিৰ লাভ ষ্টৰী আগলৈ তেওঁ লিখিছে আৰু এনেকৈ মাজে মাজে ফেচবুকত SMS কৰি গৈ থাকিলোঁ আকৌ এদিন সি মোক ক'লে ভূপালী প্লিজ তোমাৰ নম্বৰটো দিয়া না আকৌ খুজিছা অ'কে লৈ লোৱা 985960 আৰু লগে লগে মোক মিছ কল এটা মাৰি ক'লে নম্বৰটো ছেভ কৰি ল'বা বুলি ময়ো প্ৰীতম বুলি ছেভ কৰি ল'লোঁ আজি তুমি লগা প্ৰতিটো কথা দুটি উঠত আজি ৰাখা প্ৰতিটো ভাষা চ' ভূপালী আৰু প্ৰীতমৰ মাজত ফোন নাম্বাৰ এক্সচেঞ্জ হ'ল আগলৈ তেওঁ লিখিছে দিনবোৰ এনেকৈয়ে পাৰ হৈ গ'ল ময়ো ফেচবুকৰ পৰা আঁতৰি আহিছিলোঁ যিহেতু পৰীক্ষা আছিলে
তাৰ বহুত দিন পিছত তাৰ মিছ কল পালোঁ বহুতকেইটা। মই কিবা কাম কৰি আছিলোঁ, সেইবাবে গমেই নাপালোঁ। তাৰ দুদিনমান পিছত মই দুপৰীয়া সময়ত তালৈ কল লগালোঁ। বাবা, তোৰ ফোনটো বাজি আছে। প্ৰীতম হয়নে বাৰু? হয়, কোৱা। কি কৰিছা? এনেই শুই আছোঁ, তুমি? এনেই বহি আছোঁ, ইমান গৰম পৰিছে নহয়। সঁচাকৈ পাই, বাট সেইদিনা ইমানকৈ কল কৰিলোঁ তুমি ৰিচিভেই নকৰিলা। নহয়ো, কিবা কাম এটা কৰি আছিলোঁ, গমেই নাপালোঁ। অ' আচ্ছা। এনেকৈ 10 মিনিটমান আমি কথা পাতিলোঁ। তাৰ পিছৰে পৰা আমি কল SMS কৰিবলৈ ধৰিলোঁ আৰু সদায় তাক কল মেছেজ কৰাটো মোৰ অভ্যাসত পৰিণত হ'ল। মই তাক এজ এ ফ্ৰেণ্ড হিচাপে ফোন SMS কৰিছিলোঁ। এতিয়া আমি গম পাইছোঁ যে প্ৰীতমক ফোন আৰু SMS কৰাটো ভূপালীৰ এটা অভ্যাসত পৰিণত হৈছিল। আগলৈ কি হয় জানিবলৈ শুনি থাককচোন আজি লাভ ষ্টৰী। পাৰা যদি হোৱা না মোৰ হিৰে হিৰে বোৱাহিচোন খালি ৰাখিছোঁ কলিজাৰে তো আগলৈ লিখিছে, এনেকৈ কথাৰ মাজে মাজে আমাৰ চাহ চিনাকি হ'ল। আমি সকলোৱে গম পালোঁ যে ভূপালী আৰু প্ৰীতমৰ মাজত ভাল বন্ধুত্ব এটা গঢ়ি উঠিল। আগলৈ কি লিখিছে ভূপালীয়ে চাওঁ আহকচোন। এদিন সি মোক প্ৰপ'জ কৰিলে, কিন্তু মই এনচাৰটো ন বুলি দিলোঁ। মোৰ ভয় লাগিছিল ৰিলেশ্যনশ্বিপত আহিবলৈ, কিন্তু সি ফোন মেছেজত পাই প্ৰপ'জৰ কথাবোৰ কৈ থাকে আৰু মই তাক ডাইৰেক্ট কৈ দিলোঁ যে আমি ফ্ৰেণ্ড হিচাপে সদায় কথা পাতি যাম, কিন্তু ৰিলেশ্যনশ্বিপত আহিব নোৱাৰিম। যেতিয়া সময় আহিব তেতিয়া আমাৰ ঘৰত আহি বিয়াৰ প্ৰস্তাৱ দিবা। যদি মাহঁতে দিয়ে তেতিয়া মই বিয়াত বহিম, কিন্তু মই ৰিলেশ্যনশ্বিপত নোসোমাওঁ। তেতিয়া সি মোক কি বুলি কৈছিল জানানে জিতেন দা? মাছ নোহোৱা পানীত চেপা পাতিলে জানো মাছ লাগিব? তোমাৰ আৰু মোৰ ঠিক তেনেকুৱাই হ'ব। মই যদি চেপা পাতি ৰৈ থাকোঁ, সময়ত যদি মাছ নালাগে কি হ'ব? আমি সকলোৱে গম পালোঁ যে প্ৰীতমে ভূপালীক প্ৰপ'জ কৰিলে, কিন্তু ভূপালীয়ে ভাল নাপাওঁ বুলি ক'লে, কিয়নো ভূপালীয়ে ৰিলেশ্যনশ্বিপত আহিব নিবিচাৰে। কিয় নিবিচাৰে আগলৈ পঢ়িলে গম পাম চাগে। আহকচোন শুনি যাওঁ আজি ভূপালী লাভ ষ্টৰী। জোনাক নিশা ভাল লগা তোমাৰ সতে কথা পতা। আগলৈ তেওঁ লিখিছে, এনেকৈ হাঁহি ধেমালি আমি দিনবোৰ পাৰ কৰিলোঁ। লাহে লাহে তাক ভাল লগা হ'ল, তাৰ প্ৰতি ভাল পোৱাৰ ভাৱ জাগিবলৈ ধৰিলে। সি মোক সদায় আই লাভ ইউ বুলি SMS কৰে। ময়ো মনে মনে তাক ভাল পাবলৈ ধৰিলোঁ আৰু তাৰ ঘৰ আৰু মোৰ ঘৰ প্ৰায় 10 মিনিটমান দূৰত। এদিন মই কলেজলৈ যাওঁতে তাক মই বাছ ষ্টেণ্ডলৈ মাতিলোঁ। সি আহিলে আৰু ইমানেই লাজুকীয়া আছিলোঁ, দুটাই লাজে কথা পাতিলোঁ। তাৰপিছত লগৰজনী আহিল আৰু আমি গুচি গ'লোঁ কলেজলৈ। কলেজ পায়ে তাক আই লাভ ইউ বুলি মেছেজ এটা কৰি দিলোঁ। ভবা নাছিলোঁ যে মনৰ কথা এনেকৈ কৈ দিম বুলি। আচৰিত কথা কি জানানে জিতেন দা? তাৰ SMS-ৰ ৰিপ্লাইৰ বাবে মই আগ্ৰহে বাট চাই আছিলোঁ, কিন্তু তাৰ SMS-ৰ ৰিপ্লাই নাহিল। গোটেই দিনটো বাট চালোঁ, ফোনো নাহিল। ৰাতি কিবা ভাল লগা নাছিলে আৰু টোপনিও নাহিলে। ৰাতিপুৱা গুড মৰ্ণিং বুলি ক'লে, তাৰপিছত সি কল কৰিলে। হেল্ল'। গুড মৰ্ণিংটো মোৰ বাবে একো গুড নহয় বাৰু। নহয় অ', মই তোমাক ফোন কৰিবলৈ। পাহৰি গ'লা? সেই নহয়, পাহৰি কেলৈ যাম? সময় নাছিলে। হাৰে মই জীৱনত ভবাই নাছিলোঁ তুমি যে মোক য়েছ দিবা। ব্যস্ত হৈ পৰিলা। চব আছিল মোৰ ওচৰত, বাট সাহসনে নাছিলে অ'। তুমি যে য়েছ দিবা সেইবোৰ কথা ভাবি ভাবি ৰাতি কেনেকৈ পুৱাই গ'ল মই গমেই নাপালোঁ। চক খাই গৈছিলোঁ মই। নিজেতো চক খাইছিলা, মোকো চক খুৱাই দিছিলা। এতিয়া লগ পাবলৈ মন গৈছে। অ'কে, লগ পাবা দিয়া। ঐ শুনা না। কোৱা। একো নাই দিয়া। ঠিক আছে দিয়া। অৱশেষত ভূপালী আৰু প্ৰীতম ৰিলেশ্যনশ্বিপত সোমাই পৰিল। আগলৈ কি লিখিছে আহকচোন শুনি যাওঁ। এনেকৈ আমাৰ ক্ল'জ ৰিলেশ্যনশ্বিপ ষ্টাৰ্ট হ'ল। আমি সিজনে ইজনৰ লগত ভাল বেয়া সকলো কথা শ্বেয়াৰ কৰিবলৈ ল'লোঁ। এনেকৈ আমি 3টা মাহ কমপ্লিট কৰিলোঁ আৰু তাৰপিছত লাহে লাহে নিজৰ ঘৰুৱা কথাবোৰ লৈ আমি শ্বেয়াৰ কৰিলোঁ। আৰু যিহেতু ঘৰুৱা পৰিস্থিতি ইমান এটা ভাল নাছিল আৰু ময়ো এজনী মধ্যবিত্ত ঘৰৰ ছোৱালী। দেউতা নাই, সৰুতে ঢুকাল, একমাত্ৰ বুলিবলৈ মায়ে আছিল। এই কথাবোৰ তাক ক'লোঁ। সি ক'লে, তুমি যিহেতু ঘৰৰ এগেইনষ্টটো যাব নোৱাৰা,
তেনেহ'লে আমি আমাৰ ৰিলেশ্যনশ্বিপটো ইয়াতে শেষ কৰিব লাগিব, যিহেতু মোৰ জবো নাই। এইখিনি কৈ সি ফোনটো কাটি দিলে। মোৰ বহুত বেয়া লাগিলে। এনেকুৱা এটা চিটুৱেশ্যন আহিব বুলি মই একদম ভবাই নাছিলোঁ। সাগর নীলা গভীর সপোন তোমাৰ দুচকুত। অলৰেডি মই তাক বহুত ভাল পাই পেলাইছিলোঁ। এনেকৈ দিনবোৰ গৈ থাকিল জিতেন দা। এদিন মই টিউশ্যনৰ পৰা ঘৰলৈ আহিছিলোঁ। সি দোকান এখনৰ আগত বহি আছিল। মই তাক দেখিও নেদেখা ভাও ধৰি ঘৰলৈ আহি গ'লোঁ। তাৰপিছত অচিনাকি নম্বৰ এটাৰ পৰা কল আহিল আৰু মই ৰিচিভ কৰিলোঁ। মাত শুনিয়েই গম পালোঁ সি প্ৰথমতে চৰি ক'লে আৰু ক'লে আকৌ ৰিলেশ্যনশ্বিপত আহিবলৈ বহুত জোৰ কৰিলে। ময়ো অৱশেষত মান্তি হ'লোঁ। আমি আকৌ আগৰ দৰে ৰিলেশ্যনশ্বিপত আহি গ'লোঁ। মই কলেজ গ'লে সি মোক চাবলৈ এপাক হ'লেও আহে আৰু সুধিলে কয়, তোমাক হেনো এদিন নেদেখিলে ভাল নালাগে। মোক সি জিতেন দাই বহুত ভাল পায়। কেতিয়াবা সি বহুত ভয় কৰে যে মই যদি তাক এৰি যাওঁ বুলি। আমাৰ মাজত কেতিয়াও কাকোলৈ ডাউট নাই আৰু সি কোৱা মতে অহা বছৰ বহাগ মাহৰ 14 তাৰিখে হেনো মোক খুজিবলৈ আহিব। সকলো যেন এতিয়া ভগৱানৰ হাতত। এয়াই আছিল জিতেন দাৰ মোৰ লাভ ষ্টৰী। আশা কৰোঁ তোমাৰ মুখত সোনকালে শুনিবলৈ পাম। এদিন নেদেখিলে তোমাকে বছৰ যেন লাগে, জীয়াই জীয়াই চোন তোমাক। আশা কৰোঁ ভূপালী তোমালোক এনেকৈ আগুৱাই যোৱা আৰু প্ৰীতমকো কিবা এটা কামত স্থিৰ হ'ব দিয়া। নাজানো অহা বছৰ যদি প্ৰীতমে তোমাক খুজিবলৈ যায় নে নাযায়, কিন্তু যদি যায় তোমালোকে সদায় সুখী হৈ থাকা। বাট সকলোবোৰ ভাবি চিন্তি ডিচিশ্যন ল'বা বুলি আশা কৰিলোঁ আৰু তোমালোকৰ জীৱনৰ শুভকামনাৰ আশা কৰিলোঁ। এয়াই আছিল আজি আমাৰ লাভ ষ্টৰী। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব।